শীতকালীন অধিবেশনৰ প্ৰথম দিনটো বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী শিবিৰে গুৱাহাটী মহানগৰীত অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি হোৱাকে ধৰি বিভিন্ন কাৰণত আজি সদন উত্তাল কৰি ৰাখিছিল আৰু তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছো এয়া এআইইউডিএফৰ বিধায়কসকলে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গতদ্ৰ উচ্ছেদক লৈ তেওঁলোক খৰব হোৱা দেখিবলৈ পোৱা গৈছে হাইডুবি এলেকাত কালি যেটো অমানৱীয় উচ্ছেদ অভিযান হ'ল আৰু যেতিয়া অসমত বসুন্ধৰা 2.0 অধীনত সকলো ভূমিহীন লোকক চৰকাৰী মাটি আৰু একচনীয়া মাটিত বসবাস কৰা লোকসকলক যেতিয়া ভূমিৰ আবণ্টনৰ কাৰণে আবেদন গ্ৰহণ কৰি থকা হৈছে সেই মুহূৰ্তত বটদ্ৰৱা সমষ্টিত তাত দীৰ্ঘদিন ধৰি যুগ ধৰি বসবাস কৰি থকা ভূমিহীন লোকসকলক উচ্ছেদ কৰা হ'ল চৰকাৰৰ এই দ্বিচাৰিতাৰ বিৰুদ্ধে আমি আজি অসম বিধানসভাত এডজৰ্নমেণ্ট মোচন আনিছিলোঁ কিন্তু আমাক আজি সদনৰ কাৰ্যসূচী স্থগিত ৰাখি আলোচনা কৰিবলৈ সুবিধা দিয়া নহ'ল যাৰ কাৰণে আমি সদন ত্যাগ কৰি আজি ৱাকআউট কৰি আমি ওলাই আহিছোঁ এতিয়া চাওক এই চৰকাৰৰ যেটো উচ্ছেদ নীতি এই উচ্ছেদ নীতিৰ জৰিয়তে তেওঁলোকে এটা জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছে কেইদিনমান আগতে কটামনিত তেওঁলোকে মাটিৰ পট্টা থকা পট্টাদাৰসকলৰ ভূমিও তেওঁলোকে উচ্ছেদ কৰিছে কাজিৰঙাত তেওঁলোকে পট্টা থকা 64 ঘৰ লোকক উচ্ছেদ কৰিছিল ঠিক সেইদৰে আমি দেখিছোঁ বিভিন্ন ঠাইত তেওঁলোকে পট্টাদাৰসকলকো উচ্ছেদ কৰিছে আমাৰ কথা হ'ল যে বৰপেটা বাগবৰ ধুবুৰী আৰু বিলাসীপাৰা বিভিন্ন এলেকাত যেটো তেওঁলোকে উচ্ছেদ কৰিছে আমি দেখিছোঁ তেওঁলোকে টাৰ্গেট কৰি লৈছে এটা জনগোষ্ঠীক আৰু আমাৰ কথাটো হ'ল যে যিসকল পট্টাদাৰ হোক বা যিসকল ভূমিহীন গৰাখহনীয়া আক্ৰান্ত লোক হোক যিসকল চৰকাৰী ভূমিত আছে বসুন্ধৰা 2ৰ ক্ৰাইটেৰিয়া অনুযায়ী তেওঁলোক আবেদন কৰাৰ যোগ্য তেওঁলোকক আবেদন কৰাৰ সুবিধাটো দিব লাগিছিল তাৰ পিছত তেওঁলোক কোন এলিজিবল হয় তেওঁলোকক ভূমি দিব যদি নীতি অনুসৰি এলিজিবল নহয় তেওঁলোকক ভূমি নিদিব কমপক্ষে বসুন্ধৰা 2ৰ ফলাফল ওলোৱালৈকে চৰকাৰে অপেক্ষা কৰিব লাগিছিল তেওঁলোকক আবেদন কৰাৰ সুবিধাটো দিব লাগিছিল কিন্তু তাকে নকৰি চৰকাৰে এই কাৰণে এতিয়া উচ্ছেদ কৰিছে যাতে এই লোকসকলে এতিয়া এই বসুন্ধৰা 2ৰ কাৰণে আবেদন কৰিব নোৱাৰে সেই কাৰণে এতিয়া উচ্ছেদ কৰি দিছে আবেদনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজত গতিকে এই চৰকাৰে নাগপুৰৰ কথা মতে এই কাম কৰিছে নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰিছে কেৱল ভোট বেংকৰ ৰাজনীতি কৰাৰ কাৰণে কৰিছে গতিকে আমি চৰকাৰক এই উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনাইছোঁ আৰু চৰচাপৰিত যি 31 লাখ লোক আছে ভূমিহীন লোক আছে সেই লোকসকলক বসুন্ধৰা 2ৰ জৰিয়তে আবেদন কৰিব দিয়া নাই যেটো আমি দাবী কৰিছোঁ বাৰে বাৰে যে চৰচাপৰিৰ লোকসকলক বসুন্ধৰা 2ৰ জৰিয়তে আবেদন কৰাৰ সুবিধা দিব লাগে ঠিক সেইদৰে বৰাক উপত্যকাতো আমি দেখিছোঁ কটামনি আৰু অন্যান্য কিছুমান এলেকাত যিসকলক উচ্ছেদ কৰিছে পট্টাদাৰ যিসকল আছিল তেওঁলোকক অতি সোনকালে পুনৰ সংস্থাপন দিব লাগে মাটিৰ পট্টাসহ আৰু যিসকল ভূমিহীন আছিল তেওঁলোকক অতি সোনকালে ক'ৰবাত সংস্থাপন দি তেওঁলোকক ক্ষতিপূৰণ সহ ভূমি সংস্থাপন তেওঁলোকক দিব লাগে আমি